নিউজ 10 দিনৰ ভিতৰত ন্যায় দিয়ক জুবিন গাৰ্গক এক প্ৰকাৰে আৰক্ষী আৰু প্ৰশাসনে সময় বান্ধি দিলে জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰে জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰে প্ৰত্যেক দিনাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত এটাৰ পিছত আনটো আবেগিক পোষ্ট কৰি গৈছে আৰু কিছু সময়ৰ পূৰ্বে প্ৰায় আধা ঘণ্টাৰ পূৰ্বে জুবিন গাৰ্গৰ ভগ্নীয়ে পালমি বৰঠাকুৰে সামাজিক মাধ্যমত লিখিছে #JusticeForJubin Garg #We need Jubin Garg আৰু justice within 10 days 10 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিবৰ বাবে এক প্ৰকাৰে সামাজিক মাধ্যমৰ জৰিয়তে সময়সীমা বান্ধি দিয়া পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ ভগ্নীয়ে আনফালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও এটাৰ পিছত আনটো সামাজিক মাধ্যমত আবেগিক পোষ্ট কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰা এক প্ৰকাৰে পৰিলক্ষিত হৈছে কান্দি কান্দি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যম বা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সন্মুখত হাতজোৰ কৰি ন্যায়ৰ দাবী কৰিছে আনফালে আজিৰ দিনটোত এক সামাজিক মাধ্যমত আন্দোলন দেখিবলৈ পোৱা গৈছে 10 বছৰ লগে লগে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে 10 বছৰ লগে লগে সামাজিক মাধ্যমত লিখিছে ফেচবুকত লিখিছে #JusticeForJubin Garg এই মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি কেৱল এটাই দাবী জুবিন গাৰ্গে ন্যায় পাবই লাগিব আমি ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰে 10 দিনৰ ভিতৰত ন্যায় দিবৰ বাবে জুবিন গাৰ্গক ন্যায় দিবৰ বাবে এক প্ৰকাৰে সময় বান্ধি দিয়া পৰিলক্ষিত হৈছে বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো চৰকাৰ আৰক্ষী প্ৰশাসনক সময় বান্ধি দিলে জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰে পালমি বৰঠাকুৰৰ ফেচবুক পোষ্ট কিছু সময়ৰ পূৰ্বে পালমি বৰঠাকুৰে ফেচবুক পোষ্ট কৰিছে ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো 10 দিনৰ ভিতৰত ন্যায় দিবলৈ দাবী কৰিলে পালমি বৰঠাকুৰে ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী ৰাজ্যজুৰি সমগ্ৰ ৰাজ্য জুবিনময় হৈ আছে আমি নেপাহৰো ন্যায় আমাক লাগিবই বুলি লিখিছে পালমি বৰঠাকুৰে আমাক ন্যায় দিব লাগিবই বুলি পোষ্ট জুবিন অনুৰাগীসকলক এটাৰ পিছত আনটো আবেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ লগতে ভগ্নী পালমি বৰঠাকুৰৰ লগতে অসমীয়া সাংস্কৃতিক জগতৰ কলাকুশলীসকলেও এটাৰ পিছত আনটো পোষ্ট কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছে সকলোৱে অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছে #JusticeForJubin Garg কেৱল সামাজিক মাধ্যমত #JusticeForJubin Garg দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ আজি 24টা দিন পাৰ হ'ল 24টা দিনৰ অন্ততো অসমবাসীয়ে জানিবলৈ পৰা নাই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে SITয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে লাইভ আহি এটা কথা স্পষ্টকৈ কৈছে জুবিন গাৰ্গৰ যিখন ভিছেৰা ৰিপৰ্ট সেই ৰিপৰ্টখনত এটা নতুন তদন্তৰ দিশ লাভ কৰিছে CIDয়ে গতিকে ভিছেৰা ৰিপৰ্টত যে কিবা এটা আছে সেই কথা এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ভিছেৰা ৰিপৰ্টত কি আছে সেয়াও জানিব বিচাৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে যদিও ৰাজহুৱা কৰা হোৱা নাই ভিছেৰা ৰিপৰ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ ক'লে যে ভিছেৰা ৰিপৰ্টত CIDয়ে এটা নতুন ক্লু লাভ কৰিছে আৰু শীঘ্ৰেই মাত্ৰ কম দিনৰ ভিতৰতে কেইটামান দিনৰ ভিতৰতে আদালতত জুবিন গাৰ্গৰ মৃত্যু কি কাৰণত হৈছিল সেই প্ৰতিবেদন দাখিল কৰিব আৰক্ষীয়ে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু ইয়াৰ মাজতেই আজি 24টা দিন যেটো পাৰ হৈছে অসমবাসীৰ যি ধৈৰ্যৰ সীমা এক প্ৰকাৰে হেৰাই পৰিছে অসমবাসীৰ বুকুৰ যিকুৰা ক্ষোভ সেই ক্ষোভ বৰ্তমান অগ্নিলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে বুকুত জ্বলি থকা সেই জুইকুৰাই সকলোকে দহিছে ধৈৰ্যৰ সীমা হেৰাই গৈছে কোনেও আৰু শান্তিৰে অপেক্ষা কৰিব নোৱাৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত জুবিন গাৰ্গৰ সমাধিস্থলীত দেওবাৰৰ নিশা দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ অনুৰাগী উপস্থিত হৈ এক প্ৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে উই ৱান্ট #JusticeForJubin Garg ধ্বনিৰে কঁপি উঠিল জুবিন গাৰ্গৰ সেই সমাধিস্থলৰ ঠাই সোণাপুৰৰ কমাৰকুছি আৰু আজিও জুবিন গাৰ্গৰ সমাধিস্থলত কেৱল মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে সমাধিস্থল তীৰ্থস্থানলৈ ৰূপান্তৰিত হোৱা সমগ্ৰ বিশ্বই প্ৰথমবাৰৰ বাবে হয়তো দেখিছে জুবিন গাৰ্গৰ এই সমাধিস্থলীৰ দৃশ্যাংশ আমি কিছু আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আপোনালোকে চাওক এয়া জুবিন গাৰ্গৰ সমাধিস্থলীৰ দৃশ্য লোক প্ৰত্যেক দিনাই উপস্থিত হয় জুবিন গাৰ্গৰ সমাধিস্থলীত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মীয় লোক উপস্থিত হৈ জুবিন গাৰ্গৰ বাবে প্ৰাৰ্থনা কৰে দোৱা কৰে জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গ অমৰ হওক তেনেদৰে তেওঁলোকে জুবিন গাৰ্গৰ সমাধিস্থলীত গৈ ধ্বনি দিয়া পৰিলক্ষিত হৈছে গতিকে জুবিন গাৰ্গৰ ন্যায় লাগিবই অসমবাসীয়ে পাহৰি যোৱা নাই জুবিন গাৰ্গৰ ভগ্নীয়ে লিখিছে আমি পাহৰি যোৱা নাই আমি নেপাহৰো আমাক ন্যায় লাগিবই
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও এটাৰ পিছত আনটো আৱেগিক পোষ্ট কৰি ন্যায় বিচৰা পৰিলক্ষিত হৈছে আৰু এনে সময়তেই পালমি বৰঠাকুৰে এটা ডাঙৰ পোষ্ট কৰিছে এক প্ৰকাৰে পোষ্টত লিখিছে 10 দিনৰ সময় বান্ধি দিছে 10 দিনৰ ভিতৰত ন্যায় লাগে আৰু মাত্ৰ 10 দিনৰ পিছত হয়তো পালমি বৰঠাকুৰে অপেক্ষা কৰিব নোৱাৰিব ইতিমধ্যে 24টা দিন অতিক্ৰম কৰিছে 24টা দিনত মানুহৰ ধৈৰ্যৰ সীমা নোহোৱা হৈ গৈছে মানুহে আৰু ধৈৰ্যৰে শান্তিৰে অপেক্ষা কৰিব নোৱাৰা হৈছে যাৰ বাবে সামাজিক মাধ্যমতো এক বিশেষ আলোড়ন দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰু পালমি বৰঠাকুৰে 10 দিনৰ সময় বান্ধি দিছে 10 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব লাগিবই আৰক্ষী প্ৰশাসনক 10 দিনৰ সময় বান্ধি দিলে জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰে